उदालगुरिया लोकसभा बियाब जायैयाव आबसु आरो इउपिपिनि आखाइ दं आरो प्रमद बर' बिथाङा बिसायख'थि आय'गजों रायज्लायोब्ला लोगो लोगोनो उदालगुरि मुङै मोनसे लोकसभा जागोन। बे बाथ्राखौ जों दैखाङाखै एबा बुङाखै, बे अजदखौ दैखांदों हाग्रामा महिलारि बिथाङा। আজি एबसु बा इउपिपिएले हेतु आदरणि जनाइছে সেইদিনা বোমাও ফুটাইছে গাহৰি মাংস খাইছে বহুত খুশি কৰিছে। डिलिमिटेशनखौ लानानै हाग्रामा महिलारि बिथांनि मोनसे बेरफुसार बुंथि जुदि जों सरकाराव थानायब्ला मालाब्लाबो उदालगुरिखौ दरं लोकसभा बियाब बानायनो होनाय जानाय नङामोन आरो नाथाय उदालगुरिखौ दरं लोकसभा बियाब खालामनायाव आबसु आरो इउपिपिएलनि आखाइ दंथारो। बे बाथ्राखौ हाग्रामा महिलारि बिथाङा गसाइगावआव डिलिमिटेशनखौ लानानै धरना हाबाफारि लानायाव आबसु आरो इउपिपिएलनि सायाव अजद जाबसिना होनायखौ नुनो मोननाय जादों। आरो मख'जाथावदि जाय समाव दुलाराय बर' फरायसा आफाद एबा आबसुआ डिलिमिटेशनखौ लानानै गोबां होसोखावनानै धरना होगासिनो दं आरो उदालगुरिखौ बिटिआरनि सिङावनो मोनसे उदालगुरि लोकसभा बियाब बानायनांगौ होननानै बिसायख'थि आय'ग आरो आसाम सरकारनिसिम दाबि दैखांगासिनो दं आरो थाबैनो उदालगुरि लोकसभा बियाब दाफामनांगौखौ लानानै बिसायख'थि आय'गजोंबो सावरायनो थांखि लानायखौ नुनो मोननाय जादों एबा थांखि लागोन होनना फोरमायदों। बे समावनो हाग्रामा महिलारि बिथाङा उदालगुरि बियाब जायालासेनो दरं लोकसभा बियाब जानायाव आबसु आरो इउपिपिएलनि आखाइ दं, बेखायनो आबसु आरो इउपिपिएलआ रंजादों मोसादों अमा बेदर जादों होननानै अजद होदों बिपिएफनि गाहाय हाग्रामा महिलारि बिथाङा। लोगोसे हाग्रामा महिलारि बिथाङा बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथांखौ बुङोदि जुदि प्रमद बर' बिथाङा गोसो खालामोब्लानो लोगो लोगोनो उदालगुरिखौ मोनसे लोकसभा बियाब बानायनो हायो। प्रमद बर' बिथाङा बिसायख'थि आय'गजों सावरायोब्ला रायज्लायोबा लोगो लोगोनो उदालगुरि लोकसभा बियाब खालामनो हायो होननानै बुंथिदों हाग्रामा महिलारि बिथाङा। बिदिब्ला फैदो डिलिमिटेशनखौ लानानै हाग्रामा महिलारि बिथाङा मा बुंखो आरो आबसु आरो इउपिपिएलनि सायाव मा अजद दैखांदों जों खौरांगिरि सदीप नार्जारिनि खौरांनि हेफाजाबजों जों आबुङै मिथिना लानि। আৰু এই কথাটো আজি এবসু বা ইউপিপিএলে সেইটো আদৰণি জনাইছে। সেইদিনা বোমাও ফুটাইছে গাহৰি মাংস খাইছে বহুত খুশি কৰিছে। ডেট মিনছ মানে ইয়াত ইউপিপিএল আৰু আবসু জড়িত আছে নিশ্চয়, সেইকাৰণে ইহঁতে ৱেলকাম কৰিছোঁ আৰু গাহৰি মাংস খাইছে আৰু আমি বিচৰাৰ নিচিনা হৈছে বুলি ইহঁতে ডিমাণ্ড কৰিছে। তো এইটোতো খুব অন্যায় হৈছে। যেন হওক আমি প্ৰমোদ বড়ো ডাঙৰীয়াক কৈছোঁ যে অহা 11 জুলাইত এছেম্বলি আছে, বিটিচি এছেম্বলি আছে। এই এছেম্বলি হিচাপে এছেম্বলিৰ পৰা এটা ডিচিশ্যন যাব লাগে, বনাব লাগে এছেম্বলিত আলোচনা কৰিবলৈ যে ওদালগুৰি এটা লোকসভা বনাব লাগে বুলি। আৰু ইচ্ছা কৰিলে প্ৰমোদ বড়োৱে আজি হওক কালি হওক বা পৰহি হওক এটা কেবিনেট মিটিং লৈ পেলাই এটা ওদালগুৰি আৰু এটা কোকৰাঝাৰ লোকসভা হ'ব লাগে বুলি কেবিনেট ডিচিশ্যন দিলে সেইটো ইলেকশ্যন কমিশ্যনে ইজিলি মানিব। কিন্তু আজি সেইটোকে দিব বিচৰা নাই। তাৰমানে বিটিচি বাকী ৰাইজে ভিক্টিম হৈ থাকিব লাগে। এই 6টা সমষ্টিৰ মানুহে বছৰে 25 বছৰ 30 বছৰ আৰু ভিক্টিম হ'ব লাগে। তাৰ কাৰণে আমি বিপিএফ হিচাপে সেইটো অকল বিপিএফ নহয় বিটিচি বাকী ৰাইজে সেইটো সহ্য কৰিব পৰা নাই আৰু সেইটো মানি ল'ব নোৱাৰিব। আমি অকল পাৰ্টি নহয় সকলো ৰাইজক লৈ পেলাই আমি আন্দোলন কৰিম। যদি প্ৰয়োজন হয় আজিৰ দিনতো আমি দল হিচাপে কৰি আছোঁ, কিন্তু ভৱিষ্যত যদি মানি নলয় তেতিয়াহ'লে আমি গোটেই যিমান জাতি জনগোষ্ঠী আছে সকলোকে লৈ পেলাই আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। মুঠতে আমাক লাগে ওদালগুৰি লোকসভা সমষ্টি। টোটেল আমাৰ বিটিচি এৰিয়াত পৰিছে 15টা এছেম্বলি, 15টাৰ ভিতৰত 9টা কোকৰাঝাৰত, 6টা সেইফালে দৰঙত গ'ল। তো আমি কৈছোঁ যে লাগিলে সেই বাক্সা সমষ্টিটো আকৌ ওদালগুৰিৰ লগত লওঁ। 8টা আৰু 7টা হ'ব। এইফালে কোকৰাঝাৰত 8টা এছেম্বলি হ'ব, এইফালে ওদালগুৰিত 7টা সমষ্টি হয়। আৰু পপুলেশ্যন ষ্ট্ৰাকচাৰটো যদি চাই আমাৰ বহুত বেছি আছে। এনে আমাৰ চুক্তি সময়ত 32 লাখ আছিলে, এতিয়াতো বাঢ়িবই। 32 ভিতৰত এতিয়া 35-36 লাখ হ'ব। আৰু ভোটাৰো মানে আমাৰ 18 লাখতকৈ বেছি আছে ভোটাৰ এই এণ্টায়াৰ বিটিচিত। তো আৰামত হয় 9 লাখ ডিভাইড কৰিব পাৰে। এইফালে কোকৰাঝাৰত 9 লাখ, সেইফালে ওদালগুৰিত 9 লাখ, মুঠতে 18 লাখতকৈ বেছি ভোটাৰ আছে আমাৰ বিটিচি অঞ্চলত।
এই হিচাপত সেইটো কৰিব পৰা যুক্তিটো আছে ইয়াত যোগ কৰিব নোৱাৰা কোনো যুক্তি নাই BTC চৰকাৰে প্ৰেছাৰ দিলে এইটো হৈ যাব BTC চৰকাৰে সেইটো প্ৰেছাৰ দিব লাগে আৰু UG ব্ৰহ্ম আছে হি নিজে মিনিষ্টাৰ ষ্টেট কেবিনেট এইফালে ৰাজ্যসভা MP আছে ৰংগেৰা ইহঁতে ক'লেতো ইজিলি হৈ যায় আমি থাকিলে হয় এইটো কেতিয়াও হ'ব নিদিলে হয় আমি চৰকাৰত থাকিব লাগিছিল তেতিয়া এইবিলাক কোনো দিন চান্স নাপালে হয় আমি চৰকাৰৰ নাই সেইকাৰণে আমি পাৰা নাই তথাপিও আমি ডেম'ক্ৰেটিকেলি পিচফুলি আমি আন্দোলন কৰিম সেইটো যাতে হয় ঠিক আছে थाखो जेसेयाव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो जिसेनि मुं थिसननाया सोलिगासिनो साइन्स आरो आर्ट्स मोन्नैबो स्ट्रीमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथायजों लोगोसेयैनो JEE NEET CUET इन्जिनियारिं मेडिकल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथायबो होनाय जायो बे फरायसालियाव बिजाब बाख्रि फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय मोसानाय बायदि बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर 8638605769 नङाब्ला 9435184298 आव थोंजों सोलाद लानो हागोन